welcome back to my channel Imperfect Media. মই বৰ্তমান আছো গুৱাহাটীৰ বামুণী মৈদামত আৰু এই বামুণী মৈদামত মই এটা ট্ৰেনিং চেণ্টাৰলৈ আহিছো নামটো ইয়াত লিখা আছে অনুভা ট্ৰেনিং চেণ্টাৰ বুলি আৰু এই অনুভা ট্ৰেনিং চেণ্টাৰনো কি হয় মই আপোনালোকক দেখুৱাম আজিকালি বহুত মানুহে নিজে ফেব্ৰিক কৰে নিজে এমব্ৰয়ডাৰী কৰি মেখেলা চাদৰ আৰু হাৰি বনাই পিন্ধে আৰু বহুতে DIYজো কৰে মানে নিজে বনাই ঘৰখন সজাব চেষ্টা কৰে কিছুমানে ব্লক প্ৰিন্ট কৰে মই ৰিসেন্টলি এটা ইনষ্টাগ্ৰামৰ ভিডিঅ'ত ব্লক প্ৰিন্ট কেনেকৈ কৰে মই এইটো চাই পেলাই ব্লক আনিবলৈ চেষ্টা কৰিছিলোঁ ঘৰত কৰিবলৈ এটা কুশন কভাৰ ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু মোৰ সেই কুশন কভাৰটো একেবাৰে বেয়া হৈ গ'ল আৰু মোৰ নিচিনা মানুহৰ কাৰণেতো বহুতেই দৰকাৰী ট্ৰেইনিং আৰু যদি আপোনালোকেও যদি ভাবে এই ধৰণে কিবা ক্লাছ কৰোঁ বুলি গুৱাহাটীত তেনেহ'লে ইয়ালৈ আহিব পাৰে ইয়াত কথা পাতি আণ্টিৰ লগত আণ্টিৰ নামটো হৈছে শান্তনা শৰ্মা তেনেহ'লে আহক আজি এই ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আমি এয়া হ'ল শান্তনা আণ্টি আণ্টিৰে হয় ট্ৰেইনিং চেণ্টাৰখন আণ্টি অলপ কওকচোন আপোনাৰ ট্ৰেইনিং চেণ্টাৰখন কেতিয়া আৰম্ভ কৰিছিলে মই ট্ৰেইনিং চেণ্টাৰখন আৰম্ভ কৰিছিলোঁ একচুৱেলি 1993 পৰা 1995 লৈ মই নিজৰ হিচাপত চলাইছিলোঁ তাৰপিছত 1995ত মই এইটো উষা এফিলিয়েশ্যন পাইছোঁ উষা এফিলিয়েটেড যেতিয়া ৰিকগনাইজ হ'ল দেন 1995ৰ পৰা 1999লৈকে মই অকল ট্ৰেইনিং চেণ্টাৰ হিচাপে চলাই আছিলোঁ কিন্তু 1999ত মই এইটো প্ৰডাকশ্যন চেণ্টাৰলৈ কনভাৰ্ট কৰিলোঁ মানে ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ অ'কে অনুভা প্ৰডাকশ্যন এণ্ড ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ গ্ৰেজুৱেলি আকৌ তেনেকৈ গৈ গৈ মই এটা সময়ত 2007ত মই নেশ্যনেল এৱাৰ্ড পাইছোঁ আউটষ্টেণ্ডিং এণ্টাৰপ্ৰেনাৰশ্বিপত নেশ্যনেল এৱাৰ্ড পালোঁ সেই এইবিলাকে মানে এটা ডাঙৰ এনকাৰেজমেণ্ট আৰু এতিয়া আমি এজ এ নেশ্যনেল এৱাৰ্ডি বা এজ এ উইমেন এণ্টাৰপ্ৰেনাৰ আমাক ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা বাহিৰত বিদেশলৈ মানে আমাৰ নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণে পঠিয়াই বেলেগ বেলেগ কাণ্ট্ৰিত তো তাতে আমি আমাৰ প্ৰডাক্টখিনি ডিছপ্লে কৰোঁ তেনেকৈ দুই এটা এক্সপৰ্ট কাৰণে কৰিবৰ কাৰণেও আমি পাইছোঁ তেনেকৈ ধৰণৰ সেইখিনিয়ে এনকাৰেজমেণ্ট লৈয়ে মই মানে এতিয়া নেটফি হাট আছিলে আগতে আমবাৰীত নেটফি হাটত মই এক্সিবিশ্যন কিছুমান অৰ্গেনাইজ কৰিব ল'লোঁ মই মানে আমি তিনিগৰাকী মিলি পেলাই মই আৰু দুগৰাকী লৈ পেলাই সেইটো আছিলে অভিনৱ বুলি পেলাই আমি এটা ছ'চাইটি এটা খুলিছিলোঁ অভিনৱ ছ'চাইটিৰ দ্বাৰা নেটফি হাটত এক্সিবিশ্যন কৰিছোঁ তেতিয়া মানে এনেকুৱা হয় তাতে 50খন ষ্টল থাকে 50খন যে ষ্টল বা বিপণী বুলি যিয়ে নোকোৱা তাতে তাৰমানে গোটেই নৰ্থ ইষ্টৰ যিখিনি গাঁৱে ভূঞে ধৰা উইভাৰ্ছ থাকে শিল্পী থাকে তেওঁলোকৰ যিখিনি ক্ৰিয়েশ্যন হয় সেই তেওঁলোকে এখন মাৰ্কেট নাপায় তো মাৰ্কেট এটা দিবৰ কাৰণে আমি মানে মই নিজৰ ফালৰ পৰা ছাকচেছ হৈছিলোঁ মানে 50খন ষ্টল মানে 50জন এণ্টাৰপ্ৰিনিয়ৰ 50জন এণ্টাৰপ্ৰিনিয়ৰ মানে 50টা পৰিয়াল লগতে তেওঁলোকৰ ৱৰ্কাৰ্ছ মানে 150-200 মানুহক মানে আৰ্থিকভাৱে স্বাৱলম্বন হ'বৰ কাৰণে এখন প্লেটফৰ্ম দিব পাৰিছোঁ এইখিনি সেইখন হৈছে বক্ৰম পেষ্টিং মানে কমাৰ্চিয়েল পেইণ্টিঙত পৰে ৰঙা ফুলৰখন নেক্সট এইখন ডোনাল্ড ডাক যিটো আছে মিকি এণ্ড ডোনাল্ড সেইটো আছে তোমাৰ পেষ্ট ৱৰ্ক পেষ্টিং বুলি কয় এইটো হৈছে পেঞ্চিল ক্ৰাফ্ট পেঞ্চিলেৰে বনোৱা আৰু এইটো ৰিজিড ফোম দি বনোৱা এইখনৰ বয়সটো ক'লে মোৰ ছোৱালীৰ ডাঙৰ ছোৱালীৰ বয়স এতিয়া এইখন 1990ত বনোৱা বহুত পুৰণা অলপ বেলেগ ধৰণৰ চোলা পেইণ্টিং বুলি কয় এইটো ওৱান টাইপ অফ উড স্ক্ৰীন যিটো মানে এইটো মানে এটা স্পেচিয়েলিটি আছে গোটেই অল অভাৰ ইণ্ডিয়াৰ অকল ধুবুৰী অঞ্চলত এই চোলাৰ ওপৰত এটা পেইণ্টিং কৰে এইখন পেইণ্টিংটো বেলেগ এইটো আমি কমাৰ্চিয়েল পেইণ্টিং হিচাপে কৰিছোঁ কিন্তু এই চোলাৰ উডটোৰ ওপৰত এটা পেইণ্টিং কৰে যিটো তুমি পিচ পেইণ্ট বুলি কোৱা হয় অল অভাৰ ইণ্ডিয়াত অকল ধুবুৰীত কৰে সেইটো আৰু এইটো চেণ্ড পেইণ্টিং চেণ্ডৰ আৰু এইটো গ্লাছ পেইণ্টিং আৰু এইটো বেম্বো পেইণ্টিং এই গোটেইখিনি আণ্টিৰে চাগে 1993 পৰাই চাগে আণ্টি চব আছে চাগে 1990 পৰা আছে বুলি আণ্টি জনালে সো এইখন বনাইছে আণ্টি ডাঙৰজনী ছোৱালী মানে মোৰ ফ্ৰেণ্ড অনুশীলাই বনাইছে আৰু সেইটো ব্ৰেড ক্ৰাফ্ট ওপৰতো সেইটো আমাৰ খোৱা ব্ৰেড যি ব্ৰেডেৰে বনোৱা এইখন বাপৰে এখন ব্ৰেড মানে প্ৰসেস কৰি ল'ব লাগে প্ৰসেস কৰাৰ পিছত ইমান ধুনীয়া ধুনীয়া বস্তু জানিবলৈ পাইছো আজি স্লোভেনিয়াত এবাৰ এক্সিবিশ্যনত গৈছিলোঁ তাতে মানে এখন মানে মোৰ
কৈছোঁ আৰু এতিয়া আমাৰ ইয়াতে ক'ব পাৰি মোৰ গোটেইখিনি খৰচ মিলি পেলাই 800 মান খৰচ হৈছিলে আমাৰ ইণ্ডিয়ান মানি কিন্তু সেইখন মানে ডাইনিং টেবিল কভাৰ মোৰ তাতে বিক্ৰী হৈছিলে স্লোভেনিয়াত ইউৰোপৰ ইণ্ডিয়ান মানি 8000ত 800 খৰচ হৈছিলে 8000ত বিক্ৰী হৈছে 8000 আপোনাৰ বিক্ৰী হৈছিলে আৰু আমি যেতিয়া তাৰপিছত আমাক এটা তাৰে ফেমিলিয়ে স্লোভেনিয়াৰ লোকেল ফেমিলি এটা আমাৰ ওচৰৰে আমাৰ ষ্টল আছিলে তেওঁ ডক্টৰে হয় ডক্টৰজনে এটা থেৰাপি লঞ্চ কৰিছিলে তো তাৰ আমাৰ তাতে চিনাকি হ'ল তেওঁ ফাৰ্মাছ এটা আছে তাত আমাক মাতিলে গৈ পেলাই যে দেখোঁ তেওঁলোকৰ বেডৰুমত মোৰ বেড কভাৰখন পাৰি থোৱা আছে কেনেকুৱা ভাল লাগিছিলে কিছুমান এতিয়া আমাৰ এতিয়া চিটুৱেশ্যনত মষ্ট এচেঞ্চিয়েল বস্তু মাস্ক তো মই বিভিন্ন ধৰণৰ মাস্কো ব্যৱহাৰ চিলাবলৈ লৈছোঁ এতিয়া প্ৰডাকশ্যন আহিছে তো তাৰ কাৰণে এনেই ধৰা এইটো মানে কিছুমান পাৰ্টি পাৰপাছৰ কাৰণে এনেকুৱা ধৰণৰ আৰু কিন্তু যদিও মই এনেকুৱা ফেঞ্চি কাপোৰ দিছোঁ ভিতৰতো সদায় মই কটন ইউজ কৰোঁ কমফৰ্টেবল কৰিবৰ কাৰণে আৰু এইটো এটা কৰিছোঁ প্লেইন ধৰা আৰু এইটোতে ব্লক প্ৰিণ্ট দি পেলাই এইটো এটা ষ্টাইল কৰিছোঁ এইবিলাক কটন বেলেগ বেলেগ ধৰণৰ মই এখন ল'ব লাগিব আণ্টি চিয়'ৰ ইয়াত কি কৰি আছে আপুনি এইখিনি মই এই ফুল চাৰ্ট বনাই আছোঁ পিছে মোৰ প্ৰায় এবছৰ হ'ল ইয়াতে শিকি থকা হয় নেকি বহুত দিন হ'ল মোৰ 3 বছৰমান হ'ল ইয়াত মোৰ বৰ্তমান 1 বছৰ 1.5 বছৰ মানে হৈ গ'ল হয় নেকি মই বৰ্তমান শিকি আছোঁ মানে কাটিং চুইং এণ্ড ডিজাইন আৰু এমব্ৰইডাৰী চুইং এণ্ড ডিজাইনৰ মই কোৰ্চ কৰি আছোঁ মোৰ বেছি দিন হোৱা নাই মই নতুন হয় 2 মাহ হৈছে নেকি কেনেকুৱা পাইছে ইয়াত বহুত ভাল পাইছোঁ আৰু মই একচুৱেলি মোৰ আগতে মোৰ পেহীও ইয়াতে শিকিছিলে আপোনাৰ পেহীও শিকিছিলে মোৰ 2 বছৰ হ'ল মই এতিয়া লংপেণ্ট কৰি আছোঁ হয় নেকি আৰু পৰীক্ষাও দিলোঁ মই চাৰ্টিফিকেটৰ কাৰণে চাৰ্টিফিকেটৰ পৰীক্ষা হৈ গ'ল চুইং ডিজাইন শিকিছোঁ আৰু এমব্ৰইডাৰী শিকি আছোঁ আৰু এমব্ৰইডাৰী শিকা হৈ গ'ল চাৰ্টিফিকেটো পালোঁ হয় কিমান দিন হ'ল আপোনাৰ ইয়াত মোৰ 2.5 বছৰমান 2.5 বছৰ হৈ গ'ল আণ্টি আপোনাক লগ পাই ভাল লাগিলে মোৰো বহুত ভাল লাগিলে বানিতা আজি বহু দিনৰ পিছত আণ্টিক লগ পালোঁ মানে মোৰ বিয়াৰ পিছত চাগে লগে পোৱা নাই আজিহে মই পাইছোঁ প্ৰায় 3 বছৰ পিছত আণ্টিক লগ পালোঁ ইনপাৰফেক্ট মিডিয়াৰ এই চেনেলটো আপোনালোকে চাওক ছাবস্ক্ৰাইব কৰক আৰু আমাৰ যিখিনি আমি কষ্ট কৰিছে ছোৱালীজনীয়ে সেইখিনি অকণমান আগবাঢ়িবলৈ সুবিধা দিয়ক আৰু এইবিলাক সঁচাকৈও ক্ৰিয়েটিভ হয় গতিকে ক্ৰিয়েটিভখিনিত আমি সদায় ৰেচপেক্ট কৰিব লাগে ক্ৰিয়েশ্যনবিলাকত থেংক ইউ আণ্টি চ' ফ্ৰেণ্ডছ এতিয়া মই অনুভা ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলালোঁ এতিয়া ঘৰলৈ যাওঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক বাটনটো দবাই দিব আৰু কমেণ্ট কৰি জনাব কেনে পালে এই ভিডিঅ'টো চাই লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেলটো স্ক্ৰীণত দিয়া আছে তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ